যোৱা 20 মে'ৰ পৰা আৰম্ভ হৈছিল সৰুসজাই ষ্টেডিয়ামতে। এইবাৰ 17টা ডিচিপ্লিনত অসমৰ পৰা প্ৰতিযোগী অংশ আপোনাৰ টিচাৰটো নামাগে আজগীৰ এনেকুৱা বহুত দূৰ দূৰত গয়া ভাগলপুৰ এনেকুৱা গতিকে মই আমাৰ খেলুৱৈসকল কষ্ট কৰি যাওঁ আৰু যিহেতু আমাৰ বেচিকেলি 105 খেলুৱৈ যাব অসমক ৰিপ্ৰেজেণ্ট কৰি ৰাফলি এবাউট 18 ডিচিপ্লিনছত আমি আমাৰ খেলুৱৈ পাৰ্টিচিপেট কৰিব 30গৰাকী আমাৰ অফিচিয়েল যাব কিন্তু ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইউথ গেমছত আগতে ইমানগাল ডিচিপ্লিনত আমি ৰিপ্ৰেজেণ্ট কৰা নাছিলোঁ কিন্তু এইবাৰ আমি ক'ৰ যেনেকুৱা ডিচিপ্লিন আছে স্পৰ্টছ ছুইমিং যেনে মই ক'লোঁ ফেন্সিং চাইক্লিং ৱেইট লিফটিং ভলীবল জুডো কাবাডী এইবোৰ গেমছতে আমাৰ ল'ৰা ছোৱালী মানে কালিয়ালি পাত্ৰত বাৰু পাইছে যোনবোৰ এটা ইণ্ডিজিনাছ গেম আৰু বাকীবোৰ কণ্টেক্ট স্পৰ্ট যোনটো ইণ্ডিজিনাছ সেইবোৰতো আছে কিন্তু আমি ভাল পাইছোঁ এইটো ভাবি পেলাই যে আমাৰ ল'ৰা ছোৱালীবোৰে এনেকুৱা কাৰণ চিলেকশ্যন প্ৰচিডিউৰটো অকণমান ডিফিকাল্ট স্কুল গেমছ ফেডাৰেশ্যনৰ যোগেদিও মানুহ আহে সেইকাৰণে এইবাৰ আমি অকণমান যদি আমাৰ নম্বৰ অফ পিপল খুব কম 105গৰাকী আছে মই ভাবোঁ যে সিহঁতক লৈ পেলাইহে আমাৰ ফিউচাৰটো আমি গঢ়ি তুলিব পাৰিম